নমস্কাৰ, মই জিমি পাঠক। পাঠ কৰিবলৈ লৈছোঁ দীপজ্যোতি বৰদলৈৰ বেলি লহিওৱাৰ পৰত। মোৰ উকা চহৰখনত বেলি লহিওৱাৰ পৰত তোমাক লগ পাইছিলোঁ। ক'ব খুজিও বহু কথা কোৱা নহ'ল তোমাক, তুমি বেয়া পাবা বুলি। যোৱাৰ পৰত তুমিতো কৈছিলা আমি আকৌ লগ পাম। এটা ফাগুন পাৰ হৈ আকৌ ফাগুন যাবৰ হ'ল, অথচ তোমাৰ সময় নহ'ল। এটা ফাগুন পাৰ হৈ আকৌ ফাগুন যাবৰ হ'ল, অথচ তোমাৰ সময় নহ'ল। অস্তগামী হেঙুলীয়া বেলিৰ ৰশ্মিয়ে কোৱা নাছিল আমাৰ বিদায়ৰ কথা, কিন্তু বেলি মাৰ যোৱাৰ পৰত তুমি যাব বিচাৰিছিলা। তুমি কৈছিলা আকৌ লগ পাম, মই তোমাক যাবলৈ দিলোঁ। তুমি হাত জোকাৰি ক'লা বিদায়। বিদায় মোৰ ভাল লাগে, যি বিদায়ে মোক তোমাৰ ওচৰলৈ পুনৰ আনে। সমাপ্তিও মোৰ প্ৰিয়, যি সমাপ্তিত তোমাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকে। ধন্যবাদ।